মই এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে মই কৰ্তব্য পালন কৰিছোঁ। ঘৰত আছোঁ, মা দেউতাৰ লগত আছোঁ, এয়া হেল্ডি মাছৰুম চুপ বনাইছোঁ। গতিকে আপুনি ঘৰত থাকক, হেল্ডি খানা খাওক আৰু চৰকাৰৰ গাইডলাইন ফ'ল' কৰক, অযথা ওলাই নাযাব আৰু ঘৰলৈও কোনো ধৰণৰ আলহী মাতি আনিব। ঘৰত থাকক, গান শুনক, চিনেমা চাওক, কিতাপ পঢ়ক। অলপ আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিলে 21 দিনৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন হোৱাৰ কথা। গতিকে পেনিক নহ'ব আৰু যিহেতু কৈছে যে গ্ৰ'চাৰী শ্বপ আৰু মেডিচিন শ্বপ এইবিলাক খোলা থাকিব। গতিকে তাত কেতিয়াও নিজৰ স্বাৰ্থপৰতা নেদেখাব। আপোনাৰ যি বস্তু দৰকাৰ হয় সেই বস্তুটোকে লৈ আহিব, বেছি বস্তু নানিব। এইটো কথা ভাবিব যে আপুনি লৈ অহাৰ লগে লগে বাকীকেইজন মানুহে কেনেকৈ আনিব বা কি খাব সেইটো কথা চিন্তা কৰিব। কাৰণ এইটো সময় আমি আটাই একেলগ হৈ কৰোনাৰ ভাইৰাছৰ এগেইনষ্টে ফাইট কৰা সময়। আমি জিকিবই লাগিব এখন যুদ্ধত। গতিকে আহক আমি একেলগে এই কৰোনা ভাইৰাছটোক আমাৰ মাজৰ পৰা কিল কৰি দিওঁ। ষ্টে হেল্ডি, ছেফ হোম।